হাই সকলোকে মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই নতুন ব্লগ এটা দিব ওলাইছোঁ আপোনালোকক। মই আজি দিনটো কি কৰোঁ আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈ আৰু স্ক্ৰীন কৰিব ভিডিঅ'টো। এতিয়া মই বৰ্তমান আছোঁ আমাৰ বৰমাহঁতৰ ডাঙৰ মাহঁতৰ ঘৰত আছোঁ, পামত আছোঁ আৰু আপোনালোকে ভিডিঅ'টো চাব মই কি কৰোঁ। এইটো কি বাঁহ চানিহঁতৰ বাঁহ কাটিলে নেকি এইখিনি চব? অঁ অমিতা ইয়াতে লাগি আছে গছ অমিতাকেইটা চানি চাৰি আছে নে? অমিতা আৰু এই সৰিয়হ শুকাই গৈছে ইয়াত। আমাৰ এইটো কি নেমু চেমু লগা নাই ন? ফুলিয়ে আছে ন? মই এতিয়া 12 বজীয়া মিনি ষ্টেডিয়াম আহি পালোঁ আৰু 12 বজীয়া মিনি ষ্টেডিয়াম হয় এইটো। আৰু বুধবাৰে ইয়াতে বজাৰ বহা হয়। এইটো বুধবাৰে মানে কি বুলি কয়, প্ৰত্যেকটো বুধবাৰে ইয়াত 12 বজীয়াত মানে মিনি ষ্টেডিয়ামৰ ইয়াত বজাৰ বহা হয়। আৰু মই আছোঁ এতিয়া 12 বজীয়াতে। আপোনালোকে চাব পাৰিব এদিকি থিয়েটাৰ পাতিব নেকি এদিকি। থিয়েটাৰ আহি আছে চাগে, কিবাকিবি থিয়েটাৰ ইয়াত পতা হয়, যিকোনো থিয়েটাৰ ইয়াত পতা হয় মানে। আৰু মই এতিয়া ইয়াত আছোঁ, ষ্টেপত আছোঁ আৰু আপোনালোকে চাই যাব ষ্টেপ হয়। ইয়াত থিয়েটাৰ পতা নহয়, ইয়াত কি বুলি কয় ৰাহুল গান্ধী আহি গৈছিলে বোলে, সেইটো কাৰণে ৰাহুল গান্ধী আহি গৈছিলে, সেইটো কাৰণে এইটো বনাই আছিলে। আৰু আমাৰ এইটো মিনি ষ্টেডিয়াম হয় এইটো। এদিকি মেইন ৰোড যাব পাৰে, মৰিগাঁও যাব পাৰে, এদিকি 12 বজীয়া যাব পাৰে এদিকি। মই পঢ়া স্কুলখন দুখাব গৈ আছোঁ। মই এখন স্কুলতে মই 10লৈকে পঢ়িছিলোঁ, শ্বহীদ তিলক ডেকা মাধ্যমিক বিদ্যালয়। স্কুলখন এখনতে মই পঢ়ি গৈছিলোঁ, 10লৈকে পঢ়িছিলোঁ এখন স্কুলত। আৰু এতিয়া প্ৰথমে এনেকুৱা নাচিছিলে আমাৰ স্কুলখন, মানে কি ৰং চং খুৱাই মানে কি বুলি কয় ধুনীয়াকৈ এতিয়া টিং চিং লগালে। এতিয়া আগতে মানে এইটো ষ্টাইলৰ নাছিলে স্কুলখন, আমাৰ স্কুলখন। এতিয়া অলপ ডেভেলপ হ'লে আমাৰ স্কুলখন। তাৰপিছত আমি লেজাৰ দিলে মানে ইয়াতে বহোঁ, আহি পেলাই লেজাৰ দিয়া টাইমত আমি ল'ৰা সমানি ইয়াতে বহোঁ। ভাল আছিলে, ধুনীয়া পেডেল মাৰি গৈ আছোঁ আৰু মোৰ লগত আছে আমাৰ চানি। আমি দুটাই মানে এতিয়া গৈ আছোঁ এফালে, হয় নে নহয় চানি? হয়। আমাৰ এইটোৱে ভাল ন, পেট্ৰল চেট্ৰল ভৰাব নালাগে চাইকেলখনত। পাম অলপ দিলে খতম। যিমান জেগাই নাযাওঁ কিয় পেট্ৰল চেট্ৰল ভৰাব দৰকাৰ নাই, খালি পেডেল মাৰি গৈ থাকিলে আগৰ দেখি বল গৈ এদি চিধা যাই পেলাই এদিকে। এইয়া চানি ৰাস্তা নিজ মিকি গাঁও হয় এইটো, নিজ মিকি গাঁও ন? হা নিজ মিকি গাঁও হয় এইটো। আৰু মিকি গাঁও নহয়, নিজ মিকি গাঁও নহয় জানো? নিজ মিকি গাঁও 12 বজীয়া নিজ মিকি গাঁও নহয়, এই দেখা নাই 12 বজীয়া নিজ মিকি গাঁও লিখা আছে। অসম সাহিত্য সভাৰ আমাৰ 12 বজীয়া জৰাবাৰীত পতা হৈছে। জানুৱাৰী 31 তাৰিখৰ পৰা হ'ব, ফেব্ৰুৱাৰী 3 তাৰিখলৈকে হ'ব, 3-4 তাৰিখলৈকে হ'ব। আপোনালোকে 12 বজীয়াত আমাৰ চাব আহিব, 12 বজীয়া জৰাবাৰীত। এতিয়া আমি পেণ্ডেলটো চাবৰ কাৰণে গৈ আছোঁ আৰু কেনেকৈ প্ৰস্তুতি চলি আছে, তাত কেনেকৈ বনাই আছে আমি তাত চাবৰ কাৰণে গৈ আছোঁ। আৰু ভিডিঅ'লৈ শেষলৈ চাব আৰু স্কিপ নকৰিব ভিডিঅ'টো। এতিয়া আমি পালোঁ আহি পেণ্ডেলটো, আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম কেনেকৈ বনাই হৈ আছে, অসম সাহিত্য সভাৰ কাৰণে কেনেকৈ কাম কৰি আছে মানুহবিলাক। এতিয়া আমি আহি পালোঁ অসম সাহিত্য সভাৰ মেইন গেটটো আহি পালোঁ আৰু কি বনাই আছে আপোনালোকক দেখাম আৰু ভিডিঅ'লৈ চাই যাব। আৰু এইটো মেইন গেট হয়, এদিকে এণ্ট্ৰি কৰিব পাৰে, মানে কি বুলি কয় যিমান মানুহ আহে এদিকে অসম সাহিত্য সভা পেণ্ডেলটো এইটোৱে মানে মেইনটো, এদিকে যাব পাৰে পূৰা। আহক আমি দেখাম এতিয়া আমি কি বনাইছে, কি বনা নাই আপোনালোকক দেখাম। আমি সাহিত্য সভাৰ পেণ্ডেল আৰু কিবাকিবি দেখাম, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু সাহিত্য সভা কি বুলি কয়, ইয়াত ডাঙৰ পেণ্ডেল পতা হৈছে। ইয়াত কি বুলি কয় 31 তাৰিখৰ পৰা আছে, 31ৰ পৰা আছে, জানুৱাৰী 31ৰ পৰা আছে, 31 তাৰিখৰ পৰা আছে। ইয়াত পূৰা পেণ্ডেল এদিকে পতা হৈছে আৰু এদিকে পতা হৈছে। আৰু এদিকে
বহুত মানে কি দুখাব গৈ আছোঁ মেইন ষ্টেজটো মানে কি বুলি কয় য'ত অসম সাহিত্য সভা পতা হ'ব সেইটো মেইন ষ্টেজটো 31 তাৰিখৰ পৰা আছে আপোনালোকক দুখাবৰ কাৰণে গৈ আছোঁ মেইন ষ্টেজটো মানে বহুত ডাঙৰ পাতিছে মানে আৰু এইটো গেট হৈ আছে গেট আৰু এইটো মেইন ষ্টেজ হয় আৰু অচবৰ দুখ হ'ব লাগিব তেতিয়া হ'ব এইটো ব'ম ষ্টেজটো দেখিছে যে 12 বজীয়া জৰাবাৰীত এইটো ষ্টেজতে ডাঙৰ মানুহবিলাক আহিব আৰু 4 দিনীয়া কাৰ্যসূচী পতা হ'ব জানুৱাৰী 31 তাৰিখৰ পৰা পতা হ'ব ফেব্ৰুৱাৰী 4 তাৰিখলৈকে হ'ব ষ্টেজটো মজবুত কৰিবৰ কাৰণে বাঁহ আৰু কাঠে তৈয়াৰ কৰা হৈছে মানে কি বুলি কয় ইয়াত চব দোকান বনা হৈছে হেৰি কাৰণে খাদ্য খাবৰ কাৰণে ইয়াত যোন দিকে আছে সেদিকে দোকান পাব মানে কি বুলি কয় মানে ইয়াত বহুত দোকান হ'ব মেলাত হৈ যাব মানে ইয়াত আৰু এতিয়া বেলি বহিবৰ টাইম হৈ গ'ল এতিয়া আমি ঘৰলৈ যাব লাগে আৰু এই চব দোকান চব অচবা যায় দুখাই আছোঁ ৰ'বক ইয়াতে মানে কি বুলি কয় ধুনীয়া সাহিত্য সভা চলিব বস্তু বিহানি ইয়াৰ পৰা ল'ব পাৰিব কিবা কিবি মেলাখনৰ টাইপৰ হ'ব ইয়াত নাচানে অঁ সাহিত্য সভা দোকান এইবিলাক চানে ইয়াত দোকান হ'ব ন চব দোকানে হ'ব এদিকে মানে ডাঙৰ হ'ব ন খাদ্য হ'ব সেইকাৰণে দোকান চোকান পতা হ'ব নেকি ইয়াত আৰু এইটো মেইন গেট হ'ব এদিকে দোকানৰ দিকে চাৰি চাইডে দোকান বম ডাঙৰ পাতিছে ন দেখা এখন 31 তাৰিখৰ পৰা আছে ন কি গম পাইছোঁ আৰু যিহেতু অসম সাহিত্য সভা 31 তাৰিখে আছে আৰু সেইটো কাৰণে কি বুলি কয় সৰু ল'ৰা ছোৱালীবিলাক আহিলে মানে খেলিব পাৰিব আৰু কিবা কিবি কৰিব পাৰিব আৰু এদিকে সৰু ল'ৰাবিলাকে আহিলে মানে ধুনীয়াকৈ খেলিব পাৰিব গাড়ী চাড়ী আছে বিন্দাছকৈ ইয়াতে খেলিব পাৰিব আহিলে কিমানকৈ দাদা এইটো উঠিলে হা এইটো নাজানো নেকি সৰু ল'ৰা ছোৱালীবিলাকে উঠিব পাৰিব ন ডাঙৰ উঠিব পাৰে নেকি এইটো মানে পুৰা ঘূৰি থাকিব ন অঁ মানে এইটো কি বুলি কয় ইয়াত উঠিলে মানে এইটো পুৰা ঘূৰি থাকিব এইটো মানে ৰাউণ্ডটো ঘূৰি থাকিব আৰু এইটো এটা চকৰি আছে ইয়াতো উঠিব পাৰিব আপোনালোকে এদিকেও যাব পাৰিব তাৰমানে এইটো ঘোঁৰা চোৰা আছে বিন্দাছকৈ এই ডাইগেনটো চাবাচোন এইটো ডাইগেনটো যে মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো বাই নেক্সট ভিডিঅ'ত লগ পাম